আজি মই আপোনালোকক মোৰ এই বোৱা চাদৰখন দেখাবলৈকে ভিডিঅ'টো বনালোঁ। যিহেতু এইখন মোৰ ফেভৰেট চাদৰ আৰু মই নিজে বোৱা, সেইটো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এনেকৈ সদায় দেখাই থাকোঁ, সেইটো কাৰণে পিন্ধিয়ে দেখাই দিলোঁ কেনেকুৱা লাগিছে। চাওক, এনেকৈ মই বৈ দিছোঁ আৰু এইকেইটা কালাৰ ফুল বাচিছোঁ। কেনেকুৱা লাগিছে কালাৰকেইটা কমেণ্ট কৰি জনাব। আৰু ফুলপাহ কেনেকুৱা লাগিছে চাই লওক ভালকৈ। আৰু মাজত এনেকৈ এইটো মই পটি বাচিছোঁ। এইটো পটি বাচি এনেকৈ লগাই দিছোঁ। আৰু এইযোৰ হ'ল মোৰ এযোৰ জোৰ কাপোৰ। ব্লু কালাৰ হয় আৰু ইয়াত য়েল্লো আৰু অৰেঞ্জ কালাৰ ফুল কৰা হৈছে। এইখন হ'ল মেখেলাখন। ইয়াত মই তলত এনেকৈ এলাইন ফুল দি দিছোঁ আৰু ওপৰত এনেকৈ দীঘলীয়াকৈ লাইন লাইনকৈ ফুল বাচিছোঁ। আৰু এইখন হ'ল চাদৰখন। ইয়াতো মই সেই একেই ফুল বাচিছোঁ। এনেকৈ লাইনকৈ দি দিছোঁ এক লাইন আৰু ওপৰত এনেকৈ দীঘলীয়াকৈ ফুল বাচি দিছোঁ। আৰু মাজত এনেকৈ বুটা দি গৈছোঁ আৰু কিনাৰত এইটো দেখিছে, কিনাৰত পটি গতে এনেকৈ মই বাচি গৈছোঁ। এইটো পটি লগোৱা নাই, মই নিজে হাতে বাচি গৈছোঁ। এই চাদৰখন বওঁতে খালি বহুত সময় লাগিছিল দেই। দেখিব কেনেকুৱা লাগিছে কমেণ্ট কৰিব। আৰু আপোনালোকেও এনেকুৱা ষ্টাইলত ব'ব যদি ভাল লাগিছে। মাজত এইটো সৰু সৰু বুটা দিছোঁ।